Where are you from? I'm from Assam Numaligarh. ইয়াতে মই লগ পাইছিলোঁ ভণ্টি এজনী তেজপুৰ আচ্ছা আচ্ছা গৈ আছোঁ একলেণ্ড দাদাক লগ পালোঁ দাদা ভাল লাগিল তাৰপিছত আমি দীপৰ বিল পাই গ'লোঁ এইখনে দীপৰ বিল এয়া আমি আহি পাই গ'লোঁ আজাৰা ইয়াতে আমি চাহ খাম এতিয়া আমি চাহ খাবলৈ গৈ আছোঁ তুমি কিবা এটা ক কেনেকুৱা লাগিছে তাতে ক'ব লাগিব আৰু এইফালে আপোনাৰ আমি চাহ খাবলৈ আহিছোঁ এই চাওক গাড়ী আহিছে পাৰ হওঁতে অলপ ভয় লাগে আৰু এই চাওক এইটো এটা মন্দিৰ দেখা পালোঁ অলপ বনিয়া কেবিন ইয়াতে আমি কিবা খাম মানুহ কিবা খাই আছে আপুনি কি লৈছে এইটো খাবা আমাৰ নাস্তা আহি গ'ল এয়া পেৰা আৰু নাস্তা ইয়াতে আপোনালোক আহিছে চব পেৰা মানে লিংকা খালে ন লিংকা নমস্কাৰ আপোনালোকৰ ইয়াতে মানে গোটেই আইটেম পায় ন হয় আচ্ছা আচ্ছা এড্ৰেছটো কৈ দিয়কচোন আজাৰা গুটিলি বজাৰ আচ্ছা আচ্ছা বনিয়া কেবি আজাৰা গুটিলি বজাৰ বনিয়া কেবি হয় হয় নিশ্চয় থেংক ইউ ঠিক আছে লগ পাম ঠিক আছে আমি এতিয়া চাহ খালোঁ আমি এতিয়া গৈ আছোঁ কি সুন্দৰ মন্দিৰ এইটো চ' মোটামুটি পামেই একলেণ্ড ইয়াৰ চাওক এইটো কিবা এটা চৰকাৰী এৰিয়া পাইছোঁ কোম্পানী ফেক্টৰী কিবা নাজানো ইমান আজি মই ফাৰ্ষ্ট টাইম আহিছোঁ এইফালে চন্দ্ৰপুৰৰ ফালে ইয়াত এইখন মাংসৰ দোকান ইয়াত য়োগা চেণ্টাৰ আছে ইয়াত দোকান আছে খুব ধুনীয়া জেগা ভাল লাগিল এইফালে আহি আপোনালোক আহিব ইয়াত চাওক এখন টংগাৰী ধাবা ইয়াত চাওক একলেণ্ড পানীগাঁও একলেণ্ড এই চাওক এইখন হোটেল মাতৃ হোটেল ইয়াতে আপোনালোক আহিব পাৰিব পাই গ'লোঁ ফাইনেলি আমি পাই গ'লোঁ ইয়াত চাওক মোৰ পিছফালে এইটো ইয়াতে বাউণ্ডাৰী ৱাল আছে আৰু ভিতৰৰ পৰা সকলোখিনি দেখুৱাই আছোঁ চাই থাকক এণ্ট্ৰি কৰিলোঁ আমি মোটামুটি ইয়াৰ পৰিৱেশ কি সুন্দৰ পাহাৰৰ মাজতে আছে এইফালে পাহাৰ আছে ইয়াত চাওক এইটো মূল ঘৰ কি সুন্দৰকৈ মানে ফৰেন ষ্টাইলত বনাইছে এয়া চাওক কি সুন্দৰকৈ বনাইছে এই আছে এতিয়া আমি গাড়ী পাৰ্কিং কৰিম এয়া চাওক কি ধুনীয়া মানুহ বেছি নাই বাৰু কিন্তু ভিতৰত আছে নেকি নাজানো এইখিনি বেছি নাই এণ্ট্ৰি এয়া আছে পাৰ্কিং প্লেচ চাওক কি ধুনীয়া একদম ডুবাই ৰাস্তাৰ দৰে বনাইছে এইটো পাৰ্কিং প্লেচ এইখনে একলেণ্ড ইয়াত কি সুন্দৰ বহুত বহল এৰিয়া আছে এনেকৈ ধুনীয়াকৈ ষ্টেপ বাই ষ্টেপ বনাই দিছে গাড়ীখন এইখনতে আহিছোঁ এয়া চাওক পিছফালে আমি আপোনালোক গোটেইখিনি দেখুৱাই আছোঁ এইটো এটা মূৰ্তি আছে কিবা এয়া চাওক এইটো এটা ষ্টেচু বনাইছে কি ধুনীয়া এইফালে এটা শব্দ শুনিছে আপোনালোকে এইটোৱে আকৰ্ষণীয় কেন্দ্ৰবিন্দু সন্মুখত চেক কাউণ্টাৰ এয়া চাওক ইয়াতে টিকট ল'ব আৰু নহয় ঠিক আছে কৰি যাব পাৰিব উইকডেজ 840 এডাল্ট চিলড্ৰেন বেলো 740 চিলড্ৰেন বেলো এনে Saturday and holiday 870 adult আৰু চিলড্ৰেনৰ কাৰণে আপোনাৰ 770 Sunday আপোনাৰ 900 আৰু চিলড্ৰেনৰ কাৰণে 810 ইয়াৰ টিকট কাউণ্টাৰ আমি এনেকৈ শাৰী পাতি আছোঁ অজস্ৰ মানুহ হৈছে আমি যেতিয়া গৈছিলোঁ তাৰপিছত এনেকৈ নিয়মবিলাক লেখা আছে আপোনালোকৰ অসমীয়াটো আমি টিকট লৈ ল'লোঁ এতিয়া তিনিটা মাইনাৰ মোৰ আৰু ছাৰৰ এতিয়া আমি লাইনত থিয় হ'ম লাহে লাহে ভিতৰত যাম চাই থাকোঁ বেগটো মই লৈ আছোঁ বেগটো এইফালে যাব লাগিব তিনিটা এই আৰু টিকেটটো এক্সচেঞ্জ কৰি আছোঁ মাইনাৰ মানে টিকেটটো লৈ ল'লোঁ চব এক্সচেঞ্জ কৰি পেলাই ল'লোঁ ইয়াতে বেগ চেকিং কৰি আছে ইয়াত পানী কৰি আছে ইয়াতে নিজৰ একো বনাইছে এনেকৈ এই আমি এণ্ট্ৰি কৰি ফাইনেলি মূল গেটেৰে এইখন আপোনাৰ ডিজাইনটো আপোনাৰ এই আমাৰ গছৰ ঠাঙিত ডিজাইন এই সন্মুখত চাওক কি ধুনীয়া ইয়াতে আপোনাৰ বিভিন্ন হেৰি আছে
কি ক'ম আৰু একদম মানে সুন্দৰভাৱে বনাইছে। তাৰপিছত মই ফাৰ্ষ্ট টাইম আহিছোঁ, মোলৈ আহিছে মোৰ চিষ্টাৰ পথাৰ এনেকৈ এয়া চাওক বিভিন্ন একদম ফুল গছবিলাক বহাই আছে। এয়া চাওক পানীৰ চক সন্মুখত গৈ দেখুৱাই আছে বাৰু। এইটো আপোনাৰ তেজপুৰ বিভিন্ন বনাই থৈছে, ফৰেইন কাণ্ট্ৰিবিলাকত দেখিবলৈ পোৱা যায়। এইটো চাওক ইয়াত পানীটো এনেকৈ পানীটো এনেকৈ পৰি আছে সুন্দৰভাৱে, কি সুন্দৰকৈ বনাই চাইছোঁ। এইয়া চাওক পিছফালৰ পৰা এইফালে মই পিছফালে চাওঁ শিশুসকলক এনেকৈ লৈ আহিব পাৰিব। শিশুসকলক বহুত বিভিন্ন ইয়াতে কৰিবলৈ বহুত আছে, ইয়াতে বহিব পাৰিব। ইয়াতে বহিব পাৰি এনেকৈ সুন্দৰভাৱে ডিজাইন দিয়া আছে। তাৰপিছত আমি আপোনালোকক দেখুৱাই আছোঁ এয়া চাওক বিভিন্ন এনেকৈ চেয়াৰ চকী পৰা দেখা যাব। এইখিনি কি হৈছে আমাৰ যিটো মানে লুডু তাৰে ইয়াৰ গুটি টাইপৰ এনেকৈ বনাইছে। ঠিক আছে, এইটো ট্ৰাকচাৰটো তেনেকৈ ধৰণৰ দি আছোঁ। এয়া চাওক কি সুন্দৰভাৱে বনাইছে ট্ৰাকচাৰ, ইয়াতে উঠিব পাৰে। ভালে আছে এনেকৈ ইয়াতে বহিব এখন আছে, গছ আছে, এই ধৰণৰ ডাষ্টবিন আছে ষ্টাইলিছ। তাৰপিছত আপোনাৰ ইয়াতে লিখাই আছে মুকনি উদ্যান আছে নামৰ। ইয়াত চাওক এইফালে যাওক কি সুন্দৰ পৰিৱেশ। ইয়াতে আমি ফটো উঠিম। এনে এইবিলাক বিভিন্ন ট্ৰাকচাৰ এনেকৈ বনাই দিছোঁ। ইয়াৰ লাইটৰ পষ্ট, এইবিলাক ডাষ্টবিন। এইটো আছে শিশুসকলে এনেকৈ খেলিব পৰা, ইয়াতে লিখা আছে। এইটো আপোনাৰ স্পেচ ফ্লাইট, ইয়াতে অসমীয়া ইংৰাজী দুয়োটাতে লিখা আছে, পঢ়ি চাব। তাৰপিছত আমি গৈ আছোঁ এয়া চাওক তামোল গছ চক। তাৰপিছত এইটো এটা হাউচ আছে, কি ধুনীয়া একদম এই আপোনাৰ হলিউডৰ এই যে কিডছ কাৰ্টুন চিনেমা দেখুৱাৰ দৰে এনেকুৱা সেই এটা হাউচ আছে। এইয়া চাওক এইটো যিটো দেখিছে আপোনালোকে হলিউডৰ যিবিলাক মুভিবিলাক আছে কিডছৰ, এই ধৰণে এনেকৈ ট্ৰাকচাৰত বনাইছে, কি ধুনীয়া। ইয়াতে লিখা আছে। আৰু এইফালে এইটো চাওকচোন কি ভয়ানক বস্তু আছে। ইয়াতে লিখা আছে থ্ৰিলিয়াম চিনেমেক্স 5D মোশ্যন চিমুলেশ্যন থিয়েটাৰ। এই চাওক কি সুন্দৰ বনাইছে। আমি এইটোত প্ৰৱেশ কৰি ভিতৰত আমি সকলোখন দেখুৱাই আছোঁ। এয়া চাওক পৰিৱেশটো সঁচাই খুব ভাল লাগিছে, নেচাৰেলটো আছে। এতিয়া আমি অলপ জিৰাই আছোঁ, ভাগৰ লাগিছে অলপ ঘূৰি ঘূৰোঁ। বাকী আপোনালোকক দেখুৱাই চাই থাকক ভিডিঅ'তে। এয়া আছে আমি ক'ত প্ৰৱেশ কৰিলোঁ। এনেকৈ এটা সৰু ৰাস্তা আহি আছে। এইয়া দেখুৱাই আছোঁ, চাই থাকক। এতিয়া মজা ল'ম প্লাষ্টিকৰ। এইয়া চাওক এনে খুলিব পৰা নাই। তোমালোকে ক'ৰ পৰা আহিছা? তোমালোকে হাই বুলি কৈ দিয়া এটা। ক'ৰ পৰা আহিছে তোমালোকে? জোৰ তিনিআলা। চাব লগা আচ্ছা আচ্ছা ঠিক আছে, ভাল লাগিল। দেখি আছোঁ গ্ৰেণ্ড কেনিয়ন, তাৰমানে ষ্টাইলটো গ্ৰেণ্ড কেনিয়ন দেখিছেনে? পাহাৰৰ যিটো মানে জোঙা জোঙা হৈ যায়, কেনিয়ন টাইপৰ ষ্টাইলৰ এনেকৈ বনাই থৈছে। ভিতৰত আমি প্ৰৱেশ কৰিম। এইটো এটা গুহা ষ্টাইলত বনাইছে। এই চাওক এই কি প্ৰকাণ্ড দাঁত। এইটো মিৰৰ হাউচ বুলি কয় ন? এই চাওক চকুৰ চাওকচোন দাঁত। এতিয়া আমি ৰাক্ষসৰ গুহাত সোমাই যাই আছোঁ তেনেকুৱা লাগিছে। এইয়া চাওক এইয়া চাওক এইয়া বাহ, এটা ভয় লগা এটা পৰিৱেশ, কিন্তু খুবেই ভাল লাগিছে। এইয়া চাওক কি ধুনীয়া। এনেকৈ আমি আহি আছোঁ, চাই থাকক। পূৰা লাইভ দেখুৱাই আছোঁ, স্কিপ নকৰাকৈ ভিডিঅ'টো। এয়া চাওক ইয়াতে আপোনাৰ গ্লাছ আছে, চাওকচোন চবফালে আছে। পঢ়াই কোনফালে আছে ধৰিবই নোৱাৰি। এতিয়া গ্লাছখন কোনফালে চাব লাগিব, বিচাৰি গ্লাছখন। আমি গৈ আছোঁ। এইফালে আৰু আকৌ গ্লাছ আছে, আকৌ গ্লাছ আছে, এইখন গ্লাছ আছে, গ্লাছ আছে। হয় না, ভয় লাগিছে নে? চক্ৰ বিহুত এইবিলাক মানে ইয়াত পেলাই দিব লাগিব। ওলাই আছোঁ, বেলেগ বস্তু ওলাব চাওঁ। এই বাইকবিলাক আছে, এইটো কি নাজানো বাৰু, নামটো সুধিব লাগিব। এইফালে এটা আছে, চিনেমা চাম, চাই থাকক। ইয়াতে দেখুৱাব কেনেকৈ কি হয়। ফাৰ্ষ্ট টাইম আহিছোঁ, যিহেতু নাজানো ইমান। বহুত ভাল লাগিছে, কাৰণ আমাৰ গুৱাহাটীত ইমান সুন্দৰ এটা বস্তু আছে। এনেকুৱা আমাৰ নলবাৰীতো যদি বনায় খুবেই ভাল লাগিব। চাই থাকক মিৰৰ হাউচ, আইনা গ্লাছবিলাক ইয়াতে লিখা আছে, অসমীয়া ইংৰাজীত লিখা আছে ইয়াত নিয়ম কানুন।
ৰাইডত বহি থকা সময়ছোৱাত যেন কোনো খোৱা বা পানীয় বস্তু সেৱন নকৰে। এই ধৰণে ইয়াত বিভিন্ন নিয়ম কানুন লিখা আছে, অসমীয়া ইংৰাজীত লিখা আছে। চাওক কি ধুনীয়াকৈ থৈ দিছে লিখি গ'লে। চাবলৈ আহিছোঁ এইটো, এই চাওক থ্ৰিলিয়াম চিনেমা বেনাৰখন দেখুৱাই লৈ গ'ল আগতে। ইয়াতে প্ৰৱেশ পথ, এনেকৈ আমি এণ্ট্ৰি কৰিম। ইয়াতে কি লিখা আছে, নটিচ লিখা আছে, প্লিজ ডু নট হোল্ড 3D গ্লাছেছ, হেণ্ডেল 3D গ্লাছেছ কেয়াৰফুলি, ইফ এনি গ্লাছেছ আৰ ফাউণ্ড ডেমেজড আফটাৰ দ্য শ্ব' নিউ কম্পেনচেশ্যন হেভ টু বি পেইড। চব নিয়ম কানুন লেখা আছে, পঢ়ি আহিব আপোনালোকে। তিনিজনৰ আমাৰ এয়া চাওক টিকেটটো চিল কৰি আছে, আমি এতিয়া প্ৰৱেশ কৰিম। থেংক ইউ। এইয়া চাওক, বাহ কি ভয় লগা, একদম মানে ৰাক্ষসৰ ড্ৰেগনৰ মুখা টাইপৰ এনেকৈ বনাইছে। চাওক তেজপুৰ চি আচ্ছা আচ্ছা এনেকৈ চাব। ইয়াৰ মানুহবিলাক সোমাই আছে, আমি সোমালোঁ। এয়া চাওক আমি সন্মুখতে বহোঁ। সমল বহিব নেকি? এনেকুৱা অনুভৱ তোমাৰ? ভাল বিন্দাছ। কি এতিয়া ভূত ওলাব ন? ভূত ওলাব চিনেমা ভয় লাগে ন ভূতৰ কথা? খুবেই মানে সন্মুখত আমি যেনে গৈ আছোঁ এনেকুৱা লাগিছে, ফিলিংছটো এনেকুৱা লাগিছে, চাই থাকি এনেকুৱা লাগে। বস্তুটো কি নাজানো বাৰু, এই চাওক কমেণ্ট কৰি জনাওকচোন ইয়াৰ যিসকলে আহিছে। তাৰপিছত এইবিলাক আৰু বিভিন্ন ইয়াত আছে চকৰি, এনেকৈ চাওকচোন কি ধুনীয়া ধুনীয়া আছে। এই পাহাৰখন চাওক, পাহাৰৰ সৌন্দৰ্য আপোনালোকে উপভোগ কৰক। এইফালেতো উঠিব পৰা আছে, ইয়াতে ভয়ংকৰ বস্তু কিছুমান আছে। এইটো কি নাজানো বাৰু, কিন্তু এইটো বৰ্তমান অ'পেন নাই বাৰু। এইয়া চাওক এনেকৈ বিভিন্ন আছে চাব লগা। মোটামুটি আপোনাৰ এই চাওক এইফালে আছে, আগফালে চাই থাকক ভিডিঅ'। এনেকৈ সময় কিনে নাই, এইবিলাকৰো অলপ ভয় লাগে, উঠিব নোৱাৰোঁ। আৰু গোটেইখিনি খোলা দিয়া নাই বাৰু, কিছু কিছু বন্ধ আছে। এইয়া চাওক এইটো আৰু কেনেকুৱা ধৰণৰ, এইটোতো ভয়ংকৰ, এটা বাতিৰ দৰে। এইয়া চাওক সেইফালেও আছে, ছাৰ এইফালে এইফালে আৰু আছে এইফালে। ইয়াত চাওক ইয়াত ডাইন'ছৰ হাতীৰে এনেকৈ ধৰণৰ আৰ্কিটেক্সাৰ বনাইছে ইয়াৰ ৱালত। তাৰপিছত আমি সেইফালে গ'লে এনেকৈ যাব লাগিব। এইফালে ৰছী টনাই আছে, এইফালে আছে। এইয়া চাওক কি ধুনীয়া বনাইছে। মোৰ ড্ৰোন কেমেৰা নাই বাৰু, মই এনেকৈ দেখাই আছোঁ, কিন্তু ড্ৰোন কেমেৰা থাকিলে আকৌ ধুনীয়াকৈ দেখাবলৈ। এয়া চাওক এটা সাপৰ দৰে ধুনীয়াকৈ, আনাকোণ্ডা সাপৰ দৰে এনেকৈ ডিজাইনটো বনাইছে, লাইক আনাকোণ্ডা সাপ, আনাকোণ্ডা স্নেক। এই পাহাৰৰ যিটো নাজাৰা দেখিছেনে, নাজাৰাটো সুন্দৰ কৰিছে গোটেইখিনি পৰিৱেশটো। কিমানটা মানে ফেচিলিটি আছে ধৰক, কি কি আছে অলপ কৈ দিয়কচোন, কেনেকুৱা ধৰণৰ? গোটেইখিনি আছে ন? আচ্ছা আচ্ছা। আৰু ধৰি লওক ইয়াত মানে এক্সট্ৰা কিবা আৰু পে' দিব লাগে নে কিবা নালাগে ন? খোৱা লোৱা কৰিলে পে' দিব লাগিব? আচ্ছা আচ্ছা ঠিক আছে, থেংক ইউ। এয়া মাইনাৰ মই গৈ আছোঁ। মাইনা ক'ত খুৱাই দিয়া? ইয়াতে নুঠো নেকি লাহানত? নুঠো এই তাতে জাপাই দিবাৰ বা এই ভয় লাগে না। এইবোৰ পিছলৈ যাওঁ, ইয়াতে পানী দিব এনেকৈ, এই একদম এই তাৰ পৰা আহে এনেকৈ। ইয়াতে এটা সাগৰৰ ফিলিংছ পাব ইয়াতে। চাওক স্কেটিং কৰা যেন পাব, বা চৰি স্কেটিং নহয়, সাগৰটো কি বুলি কয় আপোনাৰ, পানীত যে এটা যি নাও সৰু ভৰিত লৈ যে হেৰি কৰে যে। টাইগাৰ আছে, মানে টাৰজান আছে, এই টাৰজান বৈ আছে, মগলি আছে। এয়া চাওক এইটো কি বুলি কয় আপোনাৰ, বগলীও আছে, আৰু এইটো কিবা নামটো পাহৰিছোঁ মই। এয়া কি সুন্দৰভাৱে বনাইছে, বাহ কিয় নাজাৰা আহে। এইয়া চাওক এইফালেও আছে। এই ইয়াতে উঠি পেলাই এনেকৈ পানীটো এনেকৈ দি দিয়ে, দি পেলাই এনেকৈ বৈ গৈ সিফালে পৰি যায়। চাওক এইটো একলেণ্ড ৰিভাৰ ৰেপিডো, কি ধুনীয়াকৈ বনাইছে। ৱাও, ইয়াত আপুনি গা ধুব পাৰিব আৰামছে। এতিয়া গৰমৰ দিন ভাল। ইয়াতে উঠিব পাৰিব এনেকৈ। পানীখিনি চাওক না, পানীখিনি পূৰা একদম নীলা হৈ আছে এনেকৈ। এইটো ড্ৰেইন আছে, এনেকৈ পানী এক্সট্ৰা পানী ওলাই দিয়ে এনেকৈ। তাৰপিছত ৱাটাৰ ট্ৰিটমেণ্ট এণ্ড ফিল্টাৰেশ্যন প্লাণ্ট ইয়াতে লিখা আছে। ইয়াতে মানে ৱাটাৰ ট্ৰিটমেণ্ট কৰে আৰু ফিল্টাৰেশ্যন প্লাণ্ট কৰে। এইটো হৈছে গাৰ্ড ৱাল গোটেইখিনিত। ইয়াত চাওক ডলফিন টাইপৰ বনাই থৈছে, কি সুন্দৰ। কিন্তু এতিয়া মানে এইখিনি সময়ত আমি এতিয়া আপোনাৰ 12টা বজাই নাই। এই আছে 12টা বজাই নাই, 12টা বজাই নাই। যাওঁ, এইটো ওচৰতে বিল্ডিঙো আছে। 12টাৰ পিছত খোলা দিব। ইয়াত ইয়াতে লগত লিখা টাৱাৰ অ'পেন ফ্ৰম 12 PM। এয়া চাওক সাগৰৰ দৰে পানী নীলা। এইটো 12টা অ'পেনিং হ'ব 12 বজাত। ইফালে আৰু আছে, এইটো
এইটো চাব পাৰিব। এইফালে এইটো আছে আৰু এই গোটেই লাইনটো 12টা বজাত খুলি দিব। ইয়াতে এইখন খাব পাৰিব, কেণ্টিন টাইপৰ এটা আছে, ইয়াতে খাব পাৰিব। এখন তাৰ পৰা ভিৰ সৰু ল'ৰা ছোৱালীয়ে উঠি আছে এনেকৈ, সেইখিনি ধুনীয়াকৈ জিৰোৱা। এইফালে এটা আছে, এইফালে বিভিন্ন আছে এনেকৈ অজস্ৰ। টোটেল কিমান দেখা নাজানো আৰু এই চব মানুহবিলাক গৈ আছে এনেকৈ বহিব পাৰি। ইয়াতে মই লগ পাইছিলোঁ ভণ্টি এজনী বঙাইগাঁৱলৈ মুছলপুৰ বাছটা। সেইফালে মই গৈছোঁ বাৰু, ভূটান যোৱাতে ইয়াত তাতে মানে কিবা খাইছিলোঁ, মুছলপুৰ খাইছিলোঁ আৰু আপোনাৰ নিকেশ খাইছিলোঁ। নামটো কি ক'লে আপোনাৰ? আইছা ৰামচেৰি। বহুত ভাল লাগিল, নাইচ টু মিট ইউ। চি ইউ এগেইন নেক্সট ডে এনিৱেৰ। Thank you. I'm glad to see you. ইয়াত আহি কেনেকুৱা লাগিছে? ফাৰ্ষ্ট টাইম না, মানে আমি জাষ্ট এন্ট্ৰি মাত্ৰ কৰিছোঁ, মানে যাৱাই নাই আপোনাৰ, চাৱাই নাই। মানে বিৰাট দূৰৰ পৰা আহিছোঁ না, সেইকাৰণে মানে কিবা খাই ল'ম ভাবিছোঁ। নিশ্চয় নিশ্চয় ঠিক আছে। ইমান ভালকৈ আছামিজ নাজানো, বাট আই ট্ৰাই। থেংক ইউ ছ' মাছ। ঠিক আছে ঠিক আছে। ইয়াত আপোনাৰ এনেকৈ ইয়াতে আগৰ যেনেকৈ থাকে ইয়াত বিচনা পাৰিব, ইয়াতে আপোনাৰ জিৰাব পাৰিব। আৰু এনেকৈ এইফালে এনেকৈ গাড়ী আছে, চাওক এইফালে আছে এনেকৈ বিভিন্নজন আছে। মানুহৰ ভিৰটো বাঢ়িছে দেখিছেনে? এই সৰু দেখি এনেকৈ আছে, সেইটো দেখি আছোঁ। এই কি সেইটো এনেকৈ সোমাই আহিব লাগে, আহি পেলাই ইয়াতে পৰিব লাগে। এইটো যি দেখিছে এইটো আপোনাৰ তাত এনেকৈ গৈ পেলাই ইয়াতে এনেকৈ নামি আহিব, নামি ইয়াতে পৰিব। ইয়াতে আপোনাৰ এনেকৈ যাব লাগে, তাৰ পৰা এনেকৈ নামি যায়। এয়া চাওঁ সেইফালে আছে, তিনিটা একেলগে আছে। এইবিলাক মানুহ বিভিন্ন ঠাইৰ পৰা আহিছে। Where are you from? I'm from Assam, Numaligarh. What's your name? My name is Daksh Gogoi. Which class do you do reading now? Class 1. Class 1, okay. Okay, bye. I'm glad to see you all. Thank you. Prantika. Hi, Brida. Hi, Brida. মোৰ অলপ চৰ্দি গান হৈ আছে, সেইকাৰণে মোক আছা নধৰো। ছাৰৰ মাইনাক চব কি ধুনীয়া গা ধুই আছে। জেণ্টছ লকাৰ ৰুম এনেকৈ ৰুম আছে, এইটো আছে লেডিছৰ, এইটো জেণ্টছ। ইয়াতে আপোনাৰ লাগেজখন থ'ব পাৰিব। ইয়াত মানুহবিলাক থৈ আছে এনেকৈ। এইটো ইয়াতে উঠি পেলাই এনেকৈ যাব পাৰিব। এইখন ট্ৰেইনৰ লাইনটো এনেকৈ ৰুম, ইয়াতে ট্ৰেইনত উঠিব পাৰিব। ইয়াত চাওক ট্ৰেইনখন খুব ভাল লাগিছে আহি। এনেই ইয়াত চাওক পানীটো নীলা হৈ আছে। তাৰপিছত আপোনাৰ এইবিলাক গছ চাওক, এইটো নাৰিকল নে কি গছ, তাল গছ টাইপৰ। চাওকচোন কি সুন্দৰ গছ। তাৰপিছত এইখিনি ডিজনীলেণ্ডৰ টাইপৰ বনাইছে। ইয়াত চাওক কি সুন্দৰভাৱে জুম কৰি দিছে। ইয়াতে লিখা আছে জাননে, ইয়াতে পৰিৱেশ নটিচ দিয়া আছে এনেকৈ। যদি আপুনি হৃদয়ৰ কোনো সমস্যা বা বেমাৰ থাকে, ইয়াতে লিখা আছে সুৰা জটিলতাৰ সৃষ্টি কৰিব পাৰে কিবা লক্ষণ ভুগিছে তেন্তে পঢ়িলেও চাব গম পাব। আৰু তলৰখিনি পঢ়ি লওক। ট্ৰেইনত উঠি এনেকৈ এই চব এনজয় কৰি ফুল মস্তি কৰি আছে ইয়াতে। এই প্ৰায় ডাঙৰখিনি আছে, সৰু ল'ৰা ছোৱালী বেছি নাই বাৰু এইটো এৰিয়া। এয়া চব ইয়াতে বিভিন্ন এনেকৈ আৰ্কিটেক্সাৰ বনাই থোৱা আছে এনেকৈ। এইটো সেইফালেও আছে, এইটো মূল হাউচটো। এইটো এইফালে আকৌ আছে এনেকৈ। আপুনি হয় দেই লাগ নেকি? চা হয় দেই লাগ নেকি? চব পৰিৱেশ খৰাব হৈছে। এয়া চাওক, এইটো উঠা নাই বাৰু, ভয় লাগে। এয়া চব কি ধুনীয়া বনাই থৈছে। এইটো ষ্টেচু হয়, এইটো নন ষ্টপ ফাৰ্ম, একলেণ্ড নন ষ্টপ ফাৰ্ম। ইয়াতে এইটো দেখুৱাইছোঁ আৰু এইফালেতো হাউচটো কি ধুনীয়া মজা বনাইছোঁ। মই এতিয়া চেণ্ডেল কৰিলোঁ এইটো চব। তাৰপিছত কপি লৈছোঁ চাই থাকোঁ। অঁ মই ভাল লগা হৈছে ন। এয়া জগ ৰেলগাড়ী যায় অন্য দোকান বিদ্যুৎ পৰা চাহ আমি সৰু চলি হ'লোঁ। চাহ মই মাইনা পিছফালে বাকী যিয়ে নহওক বন্দে ভাৰত ট্ৰেইনখনত উঠি খুবেই ভাল লাগিল। আৰু যাত্ৰীও আমি বেছি নহয়, 8জনমান যাত্ৰী আছোঁ। ওপৰত এনেকৈ উঠি কিনে এটা ভাল লাগে, বহুত ভাল লাগে। কাৰণ
যিটো ৰেলচেৰী গৈ আছে পৰিবলৈ ভয় লাগে তথাপিও উঠিলোঁ আৰু এটা আনন্দৰ উপভোগ কৰিলোঁ। এই আছে আমি মমাইতামলৈ গছৰ মাজে মাজে গৈ আছোঁ ট্ৰেইনত। মাইনা কোনটো কৰিলা? অঁ এইখিনি ভাল লাগিছে ন পৰিৱেশটো। এই গোটেইখিনি এনেকৈ গছ ৰুই দিব লাগে চাই ধৰে ভাল লাগে। এতিয়া কিবা খাবলৈ ওলাইছোঁ। ছাৰ আৰু ভণ্টি সিফালে গৈছে চাইডে পাইছে এতিয়া আপোনালোকে আহিলে তাতে খাব পাৰিব। মই মেনুখন দেখুৱাইছোঁ অলপ আগতে, এতিয়া চাই ল'ব চাই ল'ব। এতিয়া আপোনাৰ মেনুখন চাওক। চুইডিছ চিকেন কিমান লাগে ইয়াতে কিবা এটা খাম চাই থাকক। हाय अभी जा रहे हैं हम लोग ऊपर में कहाँ से हो? बगिस्टो मंदिर गुवाहाटी। अच्छा ठीक है, थैंक यू, नाइस टू मीट यू।